আজি শৰ্মিষ্ঠাৰ ডাবিং ল'লোঁ। হেল্ল' এভৰিৱান, আজি ডাবিঙলৈ গৈছিলোঁ প্ৰাগলৈকে। তাৰপিছত প্ৰাগত বৰষুণ দিয়াৰ কাৰণে অকণমান টাইম ৰৈ দিলোঁ। তাৰপিছত বৰষুণ কমাৰ পিছত আহোঁতে আকৌ বৰষুণ দিলে। ৰাস্তাত পানী দেখিছেনে কিমান পানী হৈছে, বাপৰে বাপ। তাৰপিছত এনেকৈ ৰেঙনিৰ ওচৰৰ দোকান এখনতে এনেকৈ ৰৈ দিলোঁ অকণমান। ইমানে বৰষুণ, ইমান অকণমান ঠাই মই যাব পৰা নাই। তাৰপিছত অফিচৰ পৰা কোনোবাই ডাঙৰ এটা ছাতি লৈ আহিছিলে, তাৰে তলত সোমাই পিনে পাৰ হৈ গ'লোঁ। এইখিনি দেখুৱাব নোৱাৰিলোঁ। মানুহবোৰ কেনেকৈ তিতিছে চাওকচোন, ইমান জোৰছে বৰষুণ দিছে। মানে এনেকুৱা লাগিছে বানপানী হ'বতো বাকী নাই বাৰু, অকণমান বৰষুণ দিলেই মানে গুৱাহাটীত বানপানী হৈ যায়। কিন্তু বৰষুণ মানে এনি টাইম দি আছে। এতিয়া মই ডাবিং কৰি আছোঁ, এতিয়াও বৰষুণ দি আছে। তাৰপিছত মই আকৌ ডাবিং ৰুমলৈ আহিছোঁ, কাৰণ প্ৰাগত আধা ডাবিং হৈছে, তাৰপিছত ৰেঙনিত আধা। তাৰপিছত অকণমান চাহ খালোঁ, বহুত ঠাণ্ডা লাগিছিলে মানে চাহ, আৰু ইয়াতে বুট দিছিলে। ছাইডৰ পিনে বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং হৈ আছে, আৰু দাদা এজনে মানে অফিচৰ দাদা এজনে, ৰাইটাৰ দাদা এজনে থৈ গৈছিলে, কিন্তু গলিটোলৈকে মই খোজকাঢ়িয়ে গ'লোঁ। আকৌ মোৰ মনত পৰিল কিবা এটা খাবলৈ আনিব লাগিছিলে, আকৌ আণ্টিৰ পৰা ছাতি লৈ খাবলৈ গৈছোঁ আৰু।